নমস্কাৰ, মই কংকনাই মোৰ এটা ভিডিঅ'লৈ আপোনাক সকলোক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ মই কংকনাই আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে চাই থাকক আজি মানে কেনেকুৱা ধৰণৰ ভিডিঅ' মই দিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাওক, চাই কিনে গম পাব মানে কেনেকুৱা ধৰণৰ। মানে আজি এক্সাইটেড মানে কৈ নথওঁ আৰু আপোনালোকক মই জনাই দিওঁ যে আজি আমাৰ দাদাৰ বিয়া, অৰ্থাৎ আমাৰ কাজিন মানে আমাৰ দেউতাৰ ভাইটিৰ ল'ৰাৰ বিয়া। গতিকে আপোনালোকক মই জোৰোণৰ পৰা বিয়ালৈ সকলোখিনি ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। এতিয়া আমি যাই আছোঁ, মানে যাই থাকিম, মানে যাবৰ কাৰণে ৰেডি হৈ আছোঁ। আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। ফাইনেলি গাড়ীত উঠিলোঁ দিয়ক, মানে জোৰোণ দিব যাবৰ কাৰণে আমি গাড়ীত উঠিলোঁ। এতিয়া গৈ আছোঁ আহি পালোঁ দিয়ক। এতিয়া জোৰোণ পিন্ধাবৰ বাবে সকলোৱে যোজা কৰি আছে, মানে আমাৰ পৰা অনা বস্তুখিনি জোৰোণ হিচাপে দিব। গতিকে কইনাক সকলো ব্যৱস্থা কৰি আছে পিন্ধাবলৈ। গতিকে মই ভিডিঅ'ৰ জৰিয়তে দেখালোঁ, আপোনালোকে চাই থাকক। বেছিকে দে। আহি পালোঁ। এই ভাগিন ছোৱালীজনীক চোৱাচোন, মানে চাওকচোন কেনেকৈ টোপনি মাৰি আছে। এয়া আকৌ জোৰোণ দি অহাৰ দিনাৰ ৰাতি, মানে তেওঁলোকে বোলে আঞ্জাখিনি ৰাতিতে কুটি থ'ব। সেইকাৰণে আঞ্জাখিনি সোনকালে কুটাই থোৱাৰ কাৰণে এইবিলাক ৰাতিৰ দৃশ্য। মানে ৰাতিপুৱা বিয়াৰ দিনা সকলোৰে অলপ প্ৰব্লেম হয়, গতিকে ৰাতিতে বোলে আঞ্জাখিনি সিহঁতে কুটি থৈ দিয়ে। এজাক মই ভিডিঅ' কৰি আপোনালোকক অকণমান দেখাব। এয়া আকৌ আমাৰ বিয়াৰ দিনা দৰা ধোৱাৰ দৃশ্যটো, মানে আগৰখিনি মই ভিডিঅ' কৰিবলৈ টাইম নাপালোঁ, গতিকে দৰা ধোৱাক অকণমান সময় আপোনালোকক মই দেখালোঁ। মানে সময় নিমিলিল আগৰখিনি কৰিবলৈ, এতিয়াৰখিনি অকণমান দেখালোঁ আপোনালোকক। এয়া দৰা আমাৰ গা ধুৱাই আছে। এয়া আকৌ আমাৰ গধূলিৰ দৃশ্য, আমাৰ ঘৰৰ গাভৰু কেইজনী অকণমান ডান্স কৰে বোলে, লগতে মই এবাৰ নাচিয়ে দিলোঁ দিয়ক। মানে দৰা যাব আৰু ভাটি পেলাই দৃশ্যখিনি ফাইনেলি দৰাৰ ঘৰৰ পৰা ওলালোঁ দিয়ক, মানে দৰাৰ গাড়ীত আহিছোঁ। তাকো এলাভেচা গাড়ী নহয় দেই, চুজুকি। মানে উঠি আহিলোঁ পূৰা। ৰাতি অকণমান ভিউখিনি আপোনালোকক মই দেখালোঁ, চাওক। এয়া আমাৰ কইনাৰ ঘৰৰ দৃশ্য, চাওক দেই কেনেকুৱাও পাইছে বাৰু। এয়া হৈছে মানে বিয়াৰ পিছদিনাখন, মানে কইনা নিবা আহিছে। কইনা নিবা আহাতে আকৌ আমি ভাত খাবা গ'লোঁ। ভাত খাবা যোৱাতে সকলোৱে বহি আছে, এনেকৈ মই অকণমান ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। কেনেকুৱা পাইছে জনাব, লগতে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব দেই।